নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকলৈকে এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ মই যিখন আপোনালোকক অৰ্ডাৰ দেখুৱাব বিচাৰিছোঁ এইখন অসম সৰ্বশিক্ষা মিছনৰ তৰফৰ পৰা আহিছে আৰু এই অৰ্ডাৰখন প্ৰত্যেকখন জিলাৰে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰবিলাকলৈকে পঠোৱা হৈছে ইয়াৰ সাবজেক্টটো হৈছে অবজাৰভেশ্যন অফ নেশ্যনেল চাইল্ড লেবাৰ ডে অন 12 জুন 2021 অৰ্থাৎ এই 12 জুন মাহৰ 12 তাৰিখে কি কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় শিশু শ্ৰমিক দিৱস হিচাপে পালন কৰা যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই হিচাপে বিদ্যালয়বিলাকে কি কৰিব লাগিব সেই কথাখিনি ইয়াত জনোৱা হৈছে মই এই গতি লেটাৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কি কৰিব লাগিব সেই কথাখিনিও ক'বৰ বাবে চেষ্টা কৰিম ইয়াতে কৈছে Sir, Madam, as you aware that United Nations and UNICEF has declared the year 2021 as the International Year of Child Labor. UNICEF কি কৰিছে 2021 বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় শিশু শ্ৰমিক দিৱস হিচাপে ঘোষণা কৰিছে আৰু its basis aim to eradicate child labor in the world. শিশু শ্ৰমিক বিলাকৰ মানে যাতে কম হয় বা কি মানে কমকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে সো দি ডে 2021 অফ জুন তো এই কি বুলি কৈছে সো দি ডে 2021 অফ জুন 2021 হেজ এ মোষ্ট সিগনিফিকেন্ট ইন দিস কেস অৰ্থাৎ এইটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে তাৰপিছত ইট ইজ দেয়াৰফৰ ৰিকুৱেষ্টেড ইউ টু অৰ্গেনাইজ স্পেচিয়েলি ইন ইয়ৰ ডিষ্ট্ৰিক্ট ইন এ স্পেচিয়েল ৱে থ্ৰু ভাৰ্চুৱেল মোড ডিউ টু দি এ পেণ্ডামিক ইউ মে অৰ্গেনাইজ যেহেতু এই অনুষ্ঠানটো বিদ্যালয়বিলাক খোলা থাকিলে ভালকৈ কৰা গ'ল হয় যেহেতু বৰ্তমান বিদ্যালয়বিলাক বন্ধ আছে মহামাৰী চলি আছে গতিকে আমি কি কৰিব দিছে অনলাইন হিচাপতে এই যিটো এই অবজাৰভেশ্যন অফ নেশ্যনেল চাইল্ড লেবাৰ ডে এইটো উদযাপন কৰাৰ বাবে পৰামৰ্শ দিয়া হৈছে এতিয়া কি কৰিব লাগিব আপোনালোকে মন কৰকচোন অনলাইন শ্লোগান ৰাইটিং কম্পিটিশ্যন অন ইছ্যু অফ চাইল্ড লেবাৰ এমং দি ষ্টুডেণ্ট অফ ক্লাছ 6 টু ক্লাছ 8 গ্ৰুপ এ ক্লাছ 6 পৰা ক্লাছ 8 লৈকে গ্ৰুপ এ বুলি ধৰা হ'ব আৰু ক্লাছ 6 পৰা ক্লাছ 8 লৈকে ছাত্ৰ ছাত্ৰী কি কৰিব শ্লোগান কিছুমান লিখিব শিশু শ্ৰমিকৰ এগেইনষ্টত যাতে শিশু শ্ৰমিক বন্ধ কৰক শিশু শ্ৰমিক কৰিব নালাগে এনেকুৱা ধৰণৰ অতি সুন্দৰ শ্লোগান লিখিব দিছে আৰু তেওঁলোকক গ্ৰুপ এ বুলি ধৰা হৈছে তাৰপিছত অনলাইন শ্লোগান ৰাইটিং কম্পিটিশ্যন অন ইছ্যু অফ চাইল্ড লেবাৰ এমং দি ষ্টুডেণ্ট অফ ক্লাছ 9 টু ক্লাছ 12 গ্ৰুপ বি উইদিন 12/6/2021 আকৌ তাৰপিছত গ্ৰুপ বিত কি কৰা হৈছে গ্ৰুপ বিত ক্লাছ 9 10 11 12 এই চাৰিটা ক্লাছ ৰখা হৈছে তেওঁলোককো কি কৰিবলৈ দিয়া হৈছে শ্লোগান লিখিবলৈ দিয়া হৈছে শিশু শ্ৰমিকৰ বিৰুদ্ধে তাৰপিছত বেষ্ট 5 শ্লোগান অফ ইচ গ্ৰুপ টু বি সেন্ট টু দি এছএমও জিলাখনৰ ভিতৰত যি দুটা গ্ৰুপ হ'ব এই দুটা গ্ৰুপৰ পৰা প্ৰত্যেক দুটা গ্ৰুপৰে পাঁচটাকৈ শ্ৰেষ্ঠ শ্লোগান কি কৰা হ'ব ডিষ্ট্ৰিক্টলৈকে পঠোৱা হ'ব আৰু তাৰ পিছত কি কৰা হ'ব ডিষ্ট্ৰিক্টে তাক সিলেক্ট কৰি নিশ্চয় কিবা ধৰণৰ পুৰস্কাৰ কৰাৰ ব্যৱস্থা কৰিব গতিকে শ্ৰদ্ধা ছাৰ বাইদেউসকল আজি যেহেতু 12 জুন গতিকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এই খবৰটো দিয়ক যে কি তেওঁলোকে অনলাইন শ্লোগানৰ পাঁচটাকৈ লিখি আপোনালোকক পঠাওক আপোনালোকৰ চিআৰচিচিক পঠাব আৰু চিআৰচিচিয়ে সেই শ্লোগানবিলাক ব্লকত পঠাব ব্লকে ডিষ্ট্ৰিক্টত পঠাব তেনেকুৱা ধৰণে ডিষ্ট্ৰিক্টৰ পৰা আকৌ ষ্টেটলৈকে যাব গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি জানি যথেষ্ট উপকৃত হৈছে আৰু তাৰ উপৰি ইয়াতে এখন অনলাইন ৱেবিনাৰৰ কথা কোৱা হৈছে সেইটো বাৰু মই আপোনালোকক আৰু বিশেষ ক'ব বিচৰা নাই গতিকে এইখিনি আজি আছিল ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু ইণ্টাৰনেশ্যনেল শিশু শ্ৰমিক দিৱস কেনেধৰণে উদযাপন কৰিব লাগিব সেই কথাখিনি আপোনালোকে গম পালে